কি নাম তোমাৰ? মাধুৰী, সপোন মাধুৰী মোৰ নাম। ফুল ভাল পাওঁ, সেউজীয়া পথাৰ, ৰ'দ, জোনাক, আকাশ সকলো। বৰ সুন্দৰ নাম। নৈপৰীয়া গাঁওখনতে আমাৰ ঘৰ। বুজিলো, কোনে শিকালে ইমান ধুনীয়া ফুলৰ গীত মা? কিয়? নৈখনে ঢৌ তুলি নাচে, গীত গায়, বতাহে গুণগুণায়, পখিলাই দেউৰী উৰি ফুৰে, চৰাইবোৰে গীত গায়, ধাননি পথাৰ হালে জালে নাচে, আকাশৰ তৰাবোৰে চকু টিকিয়াই হাঁহে। সকলোৱে আছে দেখোঁ, গীতৰ সুৱদি সুৰ, নাচনৰ লয়লা, অকৰাটো কৰোবাৰ। এৰা, মই সেই সহজ কথাটো বুজা নাই। মোৰ ভুল হৈ গ'ল। একো নহয় মাধুৰী, কিয় বেজাৰ মোৱা হৈ ৰলা? তুমি বৰ সহজ সৰল মাধুৰী। তোমালোকে আমাৰ আপোন সংস্কৃতিক ধৰি ৰাখিছা। সেইটো আকৌ কি? গাঁৱৰ ছোৱালী মই। তুমি নাচা, গীত গোৱা, পথাৰত ভৰি ৰোৱা, তাঁতশালত ঢোল বজা, বিয়ানাম, বিহু হুঁচৰি গোৱা। সেইবোৰ মই বৰ ভাল পাওঁ। সেয়াই সংস্কৃতি, আৰু আমাৰ সংস্কৃতিৰ বৰফুলতে তোমালোক একোটাই ফুল। মই প্ৰজ্ঞান সুন্দৰ, সংস্কৃতি সাধনা মোৰ ব্ৰত, সুন্দৰৰ পূজাৰী মই। মোক দেখুৱাই দিবানে আমাৰ সংস্কৃতিৰ বহল পথাৰখন? নিশ্চয়, আহা মাধুৰী, মোৰ হাতত ধৰা, আহা। কত যুগ যুগান্তৰৰ সভ্যতা সংস্কৃতি আঁকোৱালি লৈ আগবাঢ়ে মানৱ সমাজ। ইতিহাসৰ ফাকুৱেদি আগবাঢ়ে আপোন মাটি আৰু মানুহৰ প্ৰাণৰ সংস্কৃতি। মোৰ জন্মভূমি অসম, মোৰ স্বদেশ ভাৰতবৰ্ষ, সকলোতে আছে মহা
শুনিছো হিয়া হাত পৰি যায় পাহাৰ ভৈয়াম নৈটো দুয়োপাৰে কত মানুহ কত কোৰ সকলো জাতি জনগোষ্ঠীৰে আছে প্ৰাণৰ সপোন সংস্কৃতি খেতিপথাৰ পাহাৰ চৰাইদেউ নদী উপত্যকা এই আমাৰ সংস্কৃতিৰো প্ৰকৃতি ঘৰ ওৱা ধাননি পথাৰ হালি জাৰি নাচি আছে এৰা এই পথাৰ আমাৰ সংস্কৃতিৰো বৰ পথাৰ আশা আৰু সপোনৰ ফুলনি देखे देखे लोक परम्परा लोक संस्कृतिर विविध समाहार এই দেশ ভাৰতবৰ্ষ ভিন্ন জাতি জনগোষ্ঠীৰ লোক কৃষ্টি সংস্কৃতিৰ বিশাল মঞ্চ ইয়াতে ৰচিত হৈছিল পঞ্চম বেদ স্বৰূপে মহৰ্ষি ভৰত মুনিৰ অমৰ গ্ৰন্থ নাট্যশাস্ত্ৰ
তুমি যে কৈছিলা আমাৰ অংকীয়া ভাওনা নাটকৰ কথা কৈছিলো আমাৰ নাট্য সংস্কৃতিৰো ইতিহাস আছে মোৰ জানিবলৈ বৰ হেঁপাহ মোক ক'বানে নিশ্চয় শুনা গীত পদ লোক সংস্কৃতিসমূহ আমাৰ সংস্কৃতিৰ বৰপথাৰৰ লখিমী এই পথাৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্ম দিছিল অংকীয়া নাটকৰ এনেদৰে আৰম্ভ হ'ল অসমীয়া নাট্য সংস্কৃতিৰ ইতিহাস অবিৰত যাত্ৰা আহিল যাত্ৰা দল পালা গান পাৰ্টি চন ইয়াণ্ডাবু সন্ধি মানে কি মানে অসমলৈ ব্ৰিটিছৰ আগমন ঘটিল প্ৰসিদ্ধ সাহিত্য সংস্কৃতিৰ প্ৰথম অসমীয়া কথাছবি জয়মতীৰ স্ৰষ্টা শিল্পী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমীয়া নাটকৰ দিলে নতুন মানদণ্ড ব্ৰজনাথ শৰ্মা কলাকাৰত সৈনিক শিল্পী বিষ্ণু ৰাভা নটসূৰ্য ফণী শৰ্মা আৰু কথক শিল্পী প্ৰাণ যাৰ অনবদ্য প্ৰতিভাৰে সমৃদ্ধ হ'ল আমাৰ নাট্য জগত মঞ্চ জগত সুন্দর এই যে খোলার মন্ত্র অপরাত্রির মাঠে কে হে আজি ইমান ফুল প্রভাতে প্রভাতে ৰূপান্তৰৰ বাটেদি আগবাঢ়িল সময় 1963 চনৰ 2 অক্টোবৰত পাঠশালাত মুক্তি লাভ কৰা ভ্ৰাম্যমান থিয়েটাৰে অসমৰ কলা সংস্কৃতিৰ বুৰঞ্জীত সংযোজিত কৰিলে এক নতুন গৌৰৱ উজ্জ্বল অধ্যায় ভ্ৰাম্যমান থিয়েটাৰ হে পিতামহ তোমাক নমস্কাৰ আহা শিল্পী আহা কলাকাৰ আহা খনিকৰ আহা ৰূপকৰ নতুন দিনৰ ন জ্যোতিৰে জিলিকাও আই অসমীৰ কৃষ্টিৰ বৰপথাৰ নতুন সৃষ্টিৰে নাম তাৰ ভ্ৰাম্যমান থিয়েটাৰ নটৰাজ থিয়েটাৰৰ পৰাংগ অনুসৰণ কৰি জন্ম হ'ল বহুতো ভ্ৰাম্যমান দল বুঢ়াকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাৰে ধন্য হ'ল ভ্ৰাম্যমান গৰিমামণ্ডিত হ'ল ভ্ৰাম্যমানৰ ইতিহাস আৰম্ভ হ'ল এক নতুন যাত্ৰা ভ্ৰাম্যমান থিয়েটাৰৰ উত্থানৰ জয় যাত্ৰা সৰ্বজনিত মাধ্যমৰূপে পৰিগণিত হ'ল ভ্ৰাম্যমান থিয়েটাৰ সঁচাকৈ আমাৰ নাট সংস্কৃতি বৰ চহকী বৰ ধুনীয়া ভ্ৰাম্যমান থিয়েটাৰ আমাৰ গৌৰৱ এনে মাধুৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অংকীয়া ভাওনাৰ পৰা ভ্ৰাম্যমানলৈ দিছিল এটা দীঘল বাট দীঘল পৰিক্ৰমা বিবিধ শাখা প্ৰশাখাৰে সমৃদ্ধ লৈকৰীয়া সংস্কৃতি আৰু ভ্ৰাম্যমানৰ এই সংস্কৃতিক